হ্যালো দোস্ত, স্টার স্পোর্টসে যে আইপিএল টিভিত সম্প্ৰচাৰণ কৰে পইচা কেনেদৰে পায় বলক আমি ভিডিঅ'টো যি আৰম্ভ কৰোঁ ইয়াৰ পৰা। বিশ্ব ক্ৰিকেটৰ সবাতোকৈ জনপ্ৰিয় লীগ আইপিএল অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। এই আইপিএলৰ মিডিয়া ৰাইটছটো ষ্টাৰ স্পোৰ্টছে 2017ত BCCIৰ পৰা 16,347 কোটি টকাত 5 বছৰৰ বাবে লিজত লৈছিল। ষ্টাৰ স্পোৰ্টছে আইপিএলৰ এটা ছিজনৰ ব্ৰডকাষ্টিঙৰ বাবে BCCIক 3,200 কৰোৰ টকা দিছে। ক'বলৈ গ'লে আইপিএলৰ প্ৰতিটো বলৰ ব্ৰডকাষ্টিঙৰ মানে প্ৰতিটো বল দেখুওৱাৰ বাবদ প্ৰায় 22 লাখ টকা খৰচ কৰে ষ্টাৰ স্পোৰ্টছে। এটা অভাৰৰ বাবে 1.25 কৰোৰ টকা খৰচ কৰে। আইপিএলত কমেও 2খন মেচ আৰু কেতিয়াবা এখন হয়। এই এখন মেচৰ বাবে ষ্টাৰ স্পোৰ্টছৰ 53 কোটি টকা খৰচ হয়। ষ্টাৰ স্পোৰ্টছে ইমান ডাঙৰ পইচাৰ অংকটো মিলাই কেনেদৰে, তাৰ মানে ষ্টাৰ স্পোৰ্টছে পইচা কেনেদৰে পায়, আজিৰ এইটো ভিডিঅ'ত আমি এইটো কথাকেই ক'ম। ষ্টাৰ স্পোৰ্টছে আইপিএলৰ পৰা 5 প্ৰকাৰে পইচা পায়। 1 নম্বৰ DTH বা কেবল ৰেণ্ট মানে টিভিৰ পৰা। কেবল টাটা স্কাই আদিৰ পৰা 2018 চনত 1,000 কোটি টকা পাইছিল। 2 নম্বৰ বাই ডিজিটেল ব্ৰডকাষ্টিং ৰেভিনিউ মানে হটষ্টাৰ, জিঅ' টিভি, এয়াৰটেল টিভি আদিৰ পৰা 2018ত 250 কোটি টকা পাইছিল। অল হটষ্টাৰৰ পৰা 150 কোটি টকা পাইছিল। 3 নম্বৰ ইণ্টাৰনেশ্যনেল ৰেভিনিউ। আইপিএল অকল ভাৰততে নহয়, পৃথিৱীৰ সকলো দেশতে ইয়াৰ জনপ্ৰিয়তা আছে। যেনেকৈ আমেৰিকাত ৱেলো টিভিত, ইংলেণ্ডত স্কাই স্পৰ্টত, আফ্ৰিকান দেশবিলাকত যেনে আফ্ৰিকা, জিম্বাবৱে আদিত ছুপাৰ স্পৰ্টছত, ৱেষ্ট ইণ্ডিজত ফ্ল' টিভিত, অষ্ট্ৰেলিয়াত ফক্স স্পৰ্টছত, বাংলাদেশত চেনেল 9ত, আফগানিস্তানত লিনিয়াৰ টিভিত, পাকিস্তানত জিঅ' স্পৰ্টছত দেখুওৱা হয় আইপিএল। এই বিদেশী টিভি চেনেলৰ পৰা ষ্টাৰ স্পৰ্টছে এটা শকত ধন পায়। এই প্ৰয়াসৰ দ্বাৰা ষ্টাৰ স্পৰ্টছৰ 2018ত 500 কোটি টকা উপাৰ্জন কৰিছিল। 4 নম্বৰ ৰেডিঅ' ব্ৰডকাষ্টিং ৰেভিনিউ। ৰেডিঅ' ব্ৰডকাষ্টিং ৰেভিনিউৱে এই প্ৰচেছৰ দ্বাৰা আইপিএলে 2018ত 5ৰ পৰা 10 কোটি টকা উপাৰ্জন কৰিছে। 5 নম্বৰ এডভাৰটাইজমেণ্টৰ পৰা 2018ত আইপিএলে ৰেট ৰাখিছিল 10 ছেকেণ্ডত 10 লাখ। এই প্ৰচেছটোৰ পৰা আইপিএলে 1,800 কোটি টকা উপাৰ্জন কৰিছিল। এই সকলোখিনি মিলাই 2018ত আইপিএলৰ পৰা ষ্টাৰ স্পৰ্টছে 3,600 কোটি টকা উপাৰ্জন কৰিছিল। এই প্ৰচেছটোৰ দ্বাৰা আইপিএলৰ পৰা ষ্টাৰ স্পৰ্টছে পইচা পায়। ये खेल है शेर जवानों का, लबेलों का, मस्तानों का, इस खेल का यारों क्या कहना। दुनिया के नामी शेर यहाँ दिखे ऐसे जलवे, और कहा हर जंग यहाँ पे मुश्किल है, धक धक धड़के लाखों दिल है, धक धक धड़के लाखों दिल है। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো বজাই দিয়ক। ধন্যবাদ।